নমস্কাৰ বন্ধুসকল, হেইচেন হেপাহৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰচণ্ড বৰষুণৰ পিছত মানে ঘৰতেনো কিমান সোমাই থাকিম আৰু বোপাৰ যিহেতুকে অকণমান গাটো বেয়া, তাৰ বাবে ঔষধ নিবলগীয়া হ'ল। আৰু আজি মানে এক নম্বৰ কথা হ'ল, মোৰ বাইকখনৰ অকণ প্ৰব্লেম হ'ল। এই পৰি পেলাই দেখিছে নহয়, এই ছাইডটো ভাঙিলে। এতিয়া এইটো ছাইড অলপ বনাব লাগিব বোলে। এতিয়া বনাবলৈ যাওঁতেও সুধিলোঁ আৰু আমাৰ যিহেতুকে বৈঠাগুৰিত এখন দোকান আছে, আকৌ মানে এইটো ফাটি গ'লগৈ, দেখি বেয়া লাগে, গতিকে ষ্টেপুল মাৰি লৈছোঁ। আৰু মই বৰ্তমান আছোঁ চন্দন বুলি কয়, মোৰ লগৰে চন্দন মেকাৰ তাত। আৰু আমাৰ এইফালে অকণ মুখখন দেখাই দিয়া, ইয়াত টপু জিঅ' মুখ নেদেখায়। এওঁ এজন ইউটিউবাৰ দেই, অলৰেডি মনিটাইজেশ্যন হৈ গ'ল আৰু খুব ভাল ভিডিঅ' বনায়। তোমাৰ চেনেলটোৰ নাম কি আছিলে? অসম জব নিউজ বুলি এটা চেনেল আছে, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু, চাব সকলোৱে। এওঁ বিভিন্ন ধৰণৰ অসমৰ প্ৰাইভেট গভমেণ্ট এইবিলাকো বিভিন্ন ধৰণৰ জবৰ মানে এডবিলাক দি থাকে আৰু খুব সুন্দৰ বাইকৰ কাম কৰে। গতিকে বাইকখন ইয়াতে দেখুৱালোঁ, বাইকখন অলৰেডি বনাই হৈ গ'ল। বৰষুণ পোৱাৰ পিছত আমাৰ সোঁফালে চাওক, নদীখনৰ পানীও অলপ বাঢ়িছে। আৰু এইফালে আমাৰ হোমিঅ' ককাইদেউ আহিছে, দোকান খুলি গ'ল, ভাত পানী খাই আহিছে। তাকে ভাবিলোঁ কি ভিডিঅ' বনাওঁ বুলি ভাবি কিবা এটা কৰি দিছোঁ আৰু ইয়াতে আহল বহলকৈ। বাকী এইখিনিত ৰৈ পেলাই আৰু ভাল লগা কাৰণ এটা কি, এইফালে আমাৰ এই ঠাইখনত মানে দুইটা ছাইডে ৰাস্তা, দুইটা ছাইডে গছবোৰ আছে যে, গছবোৰৰ কাৰণে এই মানে যিমান গৰম বা যিমান ৰ'দৰ তাপ হ'লেও ইয়াতে ৰৈ অলপ ভাল লাগে। গতিকে ইয়াতে সদায় বৈঠাল অঞ্চললৈ আহিলে এপাক জিৰোৱাৰ মানে নিয়মে আৰু। কি নহওক বন্ধুসকল, বহুত সোনকালে মোৰো মনিটাইজেশ্যন হ'বলৈ গৈ আছে, গতিকে অকণ জোৰ দিয়ক, অলপ শ্বেয়াৰ কৰি দিয়ক মোৰ ভিডিঅ'বিলাক। যদি ভাল লাগে কমেণ্ট চমেণ্ট আহল বহলকৈ দি দিয়ক আৰু, নে কি কোৱা টুকু? বন্ধুসকল, আৰুনো কি ক'ম, গতিকে বহুত সোনকালে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিওঁ। বাই বাই, জয় আই অসম।